নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামিজ জিকে নলেজৰ সানমিহলি শিতানৰ আন এটি নতুন ভিডিঅ'লৈ। আন দিনাৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে ৰখাই লৈ উত্তৰটি কমেণ্ট বক্সত দিবলৈ যত্ন কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যোৱাটো খণ্ডৰ আপোনালোকক সোধা প্ৰশ্নটো আছিল, আপোনালোকে মোবাইল ফোনত ব্যৱহাৰ কৰা চিমৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডেল। এতিয়া আজিৰ শিতানৰ প্ৰথমটো প্ৰশ্ন হ'ল, খালী পেটত পানী খালে কি হয়? আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে খালী পেটত পানী খালে দেহৰ লেতেৰা বস্তুৰ নিষ্কাশন সহজভাৱে হয়। আপোনালোকে যদি খালী পেটত পানী নাখায় তেন্তে আজিৰ পৰা পানী খোৱা আৰম্ভ কৰি দিয়ক। এতিয়া 2 নম্বৰটো প্ৰশ্ন হ'ল, আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম কি? আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হ'ল, আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম ৰবিন আৰ্কাৰ্ট। হয়, ৰবিন আৰ্কাৰ্ট নামৰ চৰাইবিধে আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, এজন পূৰ্ণবয়স্ক মানুহে প্ৰতি মিনিটত কেইবাৰ শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰে? আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্টত উত্তৰটো নিশ্চয় দিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হ'ল, এজন পূৰ্ণবয়স্ক মানুহে প্ৰতি মিনিটত 14ৰ পৰা 18 বাৰ শ্বাস-প্ৰশ্বাস লয়। এতিয়া 4 নম্বৰটো প্ৰশ্ন হ'ল, মানুহৰ কোনখন কাণে বেছিকৈ শুনা পায়? আপোনালোকে জানেনে বাৰু? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টি স্কিপ কৰি ল'ব। ইয়াৰ উত্তৰটো হৈছে সোঁফালৰ কাণখনে। হয়, মানুহৰ সোঁফালৰ কাণখনে বাওঁফালৰ কাণখনতকৈ বেছিকৈ শুনা পায়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল, আদিম মানুহে সহবাস সম্পৰ্কে কেনেদৰে জানিছিল? আপোনালোকে বাৰু জানেনে? জানে যদি নিশ্চয় কমেণ্ট বক্সত উত্তৰটো জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হ'ল, আদিম মানুহে সহবাস সম্পৰ্কে ওচৰৰ জীৱ-জন্তুবোৰ দেখি জানিছিল। আজিৰ সানমিহলি শিতানৰ আপোনালোকৰ কাৰণে দিয়া প্ৰশ্নটো হ'ল, ষ্টুডেণ্টৰ সম্পূৰ্ণ অৰ্থ কি? আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত জনাব।
ইয়াৰ শুদ্ধ উত্তৰটি অহাটি খণ্ডত ঘোষণা কৰা হ'ব। আজিলৈ ইমানেই। ভিডিঅ'টি যদি ভাল লাগিলে তেন্তে নিশ্চয় কমেণ্ট বক্সত জনাব। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।